নমস্কাৰ প্ৰিয় মিত্ৰ বন্ধুসকল। এই জগতত সৌন্দৰ্যৰ মহিমা অসীম। সৌন্দৰ্যৰ কাৰণেই মানৱে ৰং বিৰঙৰ নানা ধৰণৰ সামগ্ৰী, ৰত্ন, অলংকাৰ, বস্ত্ৰ, আভূষণ আদি নিৰ্মাণ কৰিছে। এই সকলোবিলাকৰ যথোপযুক্ত প্ৰয়োগে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য বা দৈহিক সৌন্দৰ্যক আৰু অধিক মোহনীয়, সুন্দৰ কৰি তোলে। আহক আজি আমাৰ অন্তৰ্জগতৰ মানসিক জগতক সৌন্দৰ্যময় কৰি তুলিব পৰা গুণসমূহৰ ভিতৰত এটা সৎগুণ আত্মনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীলতাৰ বিষয়ে জানো আৰু এই আত্মনিৰ্ভৰশীলতাৰ লগত মিত্ৰতা স্থাপন কৰোঁ। আত্মনিৰ্ভৰশীলতাৰ মহত্ব। মানুহে কেৱল পশু পক্ষীৰ দৰে খাব ল'বৰ বাবেই জীৱন নিৰ্বাহ কৰি ভাল নাপায়। তেওঁৰ প্ৰিয় হৈছে নিজৰ মান সন্মান, নিজৰ ইজ্জত। অপমানিত হৈ লাভ কৰা 56 প্ৰকাৰৰ মিঠা ভোগতকৈও বহু গুণে মিঠা আৰু স্বাদিষ্ট অনুভৱ কৰে নিজৰ পৰিশ্ৰম আৰু তেজ ঘামৰ দ্বাৰা অৰ্জন কৰা এমুঠি সাধাৰণ অন্নক। মানুহে ইচ্ছা কৰিলে ঠগ প্ৰবঞ্চনা আদি অসৎ উপায়ৰ দ্বাৰা প্ৰচুৰ ধন সম্পত্তি আহৰণ কৰিব পাৰে, কিন্তু ইজ্জত নহয় না আত্মসন্তুষ্টি আত্মনিৰ্ভৰশীলতাৰ দ্বাৰাই পোৱা যায়। একেই মানৱক আত্মসন্মান বা আত্মগৌৰৱ প্ৰদান কৰিব পৰা অদ্ভুত গুণ হৈছে আত্মনিৰ্ভৰশীলতা। ই মানৱক মানৱৰ দৰে জীয়াই থকাৰ কলা শিকোৱা এটা মহান গুণ। নিজৰ প্ৰকৃত স্বৰূপক জানি নিজৰ প্ৰতি আত্মসন্মান অনুভৱ কৰাব পৰা গুণ হৈছে আত্মনিৰ্ভৰশীলতা। আত্মনিৰ্ভৰশীল অৰ্থাৎ কঠোৰ শ্ৰমৰ দ্বাৰা ধন সম্পত্তি অৰ্জন কৰি জীয়াই থকাৰ সামৰ্থ্য অৰ্জন কৰা, নিজ কৰ্তব্যৰ ভাৰ গ্ৰহণ কৰিবলৈ সমৰ্থ হোৱা বা কৰ্তব্যৰ ভাৰ বহন কৰিবলৈ সক্ষমতা ধাৰণ কৰা, জীৱন নিৰ্বাহৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ধন সম্পত্তি অৰ্জন কৰি জীৱন যাপনৰ বাবে নিজৰ ভৰিত নিজে থিয় দিয়া, এইটোৱেই হৈছে আত্মনিৰ্ভৰশীলতা। সম্ভাৱিত সমস্যাৰ লগত মোকাবিলা কৰিবলৈ নিজক তন মন ধন আদি সকলো ফালৰ পৰা শক্তিশালী কৰি তোলা, জীৱনৰ বিকাশৰ কাৰণে প্ৰয়োজনীয় জ্ঞান তথা অন্যান্য ধৰণৰ সদ্গুণ প্ৰাপ্ত কৰা, অনাগত সমস্যাৰ লগত আত্মবিশ্বাসেৰে যুঁজ দিবলৈ স্থূল আৰু সূক্ষ্ম শক্তিসমূহ অৰ্জিত কৰি লোৱা, এই সকলোবিলাক আত্মনিৰ্ভৰশীলতাৰে বিভিন্ন ধৰণৰ ৰূপ। এই সদ্গুণটো অৰ্জন কৰি লোৱাৰ পাছত মানৱক বিপৰীত পৰিস্থিতিৰ সময়তো আনৰ ওচৰত হাত পাতিবলৈ বা আনৰ পুতপাত্ৰ হৈ কষ্টদায়ক বাক্য আদি শুনিবলৈ প্ৰয়োজন নাথাকে। আত্মনিৰ্ভৰশীল ব্যক্তিয়ে অনাথ নিৰ্বল অসহায় ব্যক্তিসকলৰ সহায় হৈ তেওঁলোকক উপকাৰ কৰিবলৈ সমৰ্থ হয়। সমাজত থকা অভাৱ অনাটন আৰু দুখীয়া নিচলা ব্যক্তিসকলে এনে ব্যক্তিৰ পৰা সহায় প্ৰাপ্ত কৰিব পাৰে। এনে যোগ্য ব্যক্তিৰ প্ৰতি সমাজৰ সকলো মানুহে আশাবাদী হৈ থাকে। পৰিয়ালটোক সুখী ৰাখিবলৈ হ'লে যেনেকৈ মূল ব্যক্তিজন আত্মনিৰ্ভৰশীল হোৱাটো অতি প্ৰয়োজন, তেনেকৈয়ে এখন আদৰ্শৰ সমাজ বা ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আত্মনিৰ্ভৰশীল নাগৰিক তথা যুৱকসকলৰ বিশিষ্ট ভূমিকা থাকে। আত্মনিৰ্ভৰশীলতাৰ বিনে সন্মানপূৰ্ণ জীৱন সম্ভৱ নহয়। আত্মনিৰ্ভৰশীলতাৰ দ্বাৰা সহজতে অনেক সমস্যাৰ সমাধান কৰিব পৰা যায়, জীৱনক আত্মসন্মান আৰু গৌৰৱৰ দ্বাৰা তৃপ্ত কৰে। অন্তত সকলোলৈকে নিবেদন জনালোঁ, আহক আত্মনিৰ্ভৰশীল হৈ জীৱনটো সুখ শান্তি আৰু সমৃদ্ধিপূৰ্ণ কৰি তোলক। এয়াই আপোনালোকলৈ বহুত বহুত শুভকামনা থাকিল। ধন্যবাদ।